এই গাইজ এটা কথা শুনি দেখি চাই মোৰ মানে এনেকুৱা লেভেলত হাঁহি উঠিছে মানে বিশ্বাস কৰক মই 2-3 দিন ভাত পানী একোৱে যোৱা নাই বিশ্বাস কৰক আনকি মই 2-3 দিন লেট্ৰিনতো যোৱা নাই বিশ্বাস কৰক চাবচোন কি হৈছে মানে এক একাংশ মানে কি কৰিব লৱাৰ আছামৰ পৰা গুৱাহাটীত যাব গৈ কিনে মানে এনেকুৱা এক্সট্ৰা লেভেলত মানে লিখিত মাৰিব বিশ্বাস কৰক একদম সেই লিখিতটো শুনিলে ফটো আৰু পাখণ্ড যেন লাগে একদম ফাল্টু যেন লাগে সেই লিখিতটো মানে কি ক'ম আৰু মানে লিখিত মানে কি আৰু মানে সিহঁতে মানে কিয় লিখিত মানে নিজকে মানে অলপ ষ্টেণ্ডাৰ্ড মানে দেখুৱাব খোজে আৰু সেই লেভেলত লিখিত মানে কিন্তু বিশ্বাস কৰক সিহঁতক একদম ফটো আৰু পাখণ্ড যেন লাগে আৰু চ' এইবিলাক নকৰিব নাপায় একদম সকলোকে সন্মান কৰক ধুনীয়াকৈ কথা হওক উৎকা ষ্টাইল মাৰি কথা নক'ব জিভা ঘূৰাই এটা মই জাষ্ট উদাহৰণ দিছোঁ মানে কি হৈছে যেতিয়া মানে গাঁৱত থাকে আৰু স্পেচিয়েলি এনেকৈ ক'ব তোৰ খবৰ ভাল না আৰু যেতিয়া মানে চহৰত যাব আৰু কিছুমানে তোৰ খবৰ ভালনে তো কিবা জিভাখন ঘূৰাই কথা কয় মানে একদম ফটোৱা পাখণ্ড যেন লাগে চ' এইখিনি আৰু অলপ মানে জাৰিলোঁ আৰু চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান শ্বেয়াৰ কৰি দিব আৰু মানে নতুন হয় চ' সেয়াই আৰু